গুড মৰ্ণিং এভৰিৱান, কি খবৰ সকলোৰে? আমাৰ খবৰ বহুতে ভাল। পোনপ্ৰথমতে সকলোকে হেপী বিশ্বকৰ্মা পূজা। পূজা উপলক্ষে আজি এটা ব্লগ লৈ আহিছোঁ। আশা কৰিছোঁ ব্লগটো চাই ভাল পাব, শেষলৈকে চাব আৰু শেষত জনাব কমেণ্ট কৰি কেনে লাগিল ব্লগটো চাই। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যিসকল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। ব'লক তেতিয়াহ'লে পূজালৈ আগবাঢ়ো। যিহেতু আজি পূজা, চোতাল ঘৰ সাৰিলোঁ। ইমান বৰষুণ দিছে ৰাতিপুৱাৰ পৰাই। তাৰ পাছত ঘৰ কাটিখিনি মুচি মই গাড়ীখন ধুই লওঁ। ইপিনে ধাৰাসাৰ বৰষুণ। মিষ্টাৰ গৈছিল পেচেণ্ট চাবলৈ, বাহিৰা পেচেণ্ট এটা আছিল। তেওঁ আহিলে, তেওঁক একেলগে মই স্কুটিখন ধুই দিব দিলোঁ। যিহেতু বহুত ডাঙৰ বৰষুণ দিছে, তেওঁ ৰেইনকোট পিন্ধিয়ে আছিল, যিহেতু ধুই দিলে। এয়া মই পূজা দিবৰ কাৰণে থালিখন ৰেডি কৰিছোঁ। এয়া অলপমান সিন্দুৰ লৈছোঁ, এইখোৰ ছাতি, ধূপকাঠি, ফুল আৰু এডাল মালা। এয়া পূজাৰ থালি হৈ গ'ল। ইপিনে সৰুৰ পৰা আৰম্ভ কৰি যাওঁ, চাইকেলখনৰ পৰাই। ইপিনে মিষ্টাৰ ডিউটিত যাবলৈ ওলাইছে। সেই যোৱাৰ পাছত মই বাকী পূজাখিনি কৰি লওঁ।
হেল্ল' এভৰিৱান, দিনটো এনেকৈয়ে পাৰ হৈ গ'ল। গধূলি হ'ল, গধূলি অলপ ওলাই আহিলোঁ দুয়োজনে, যিহেতু আজি পূজাও আছিল, ক'তো যোৱাই নহ'ল, ডিউটি আছিল কাৰণে। তেওঁ সোমালে এতিয়া মত, আৰু ওচৰতে এভাগ শনি পূজা আছে, তাত মাতিছিল। তাত আহিলোঁ, আহি ইয়াতে প্ৰসাদ দি আছে। এই অলপমান প্ৰসাদ খাই ঘৰলৈকে যাম, আৰু আজিৰ ভিডিঅ'টো মই এনেকৈ সমাপ্ত কৰিম। ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি, আৰু ভিডিঅ'টোৰ শেষত আকৌ এবাৰ মোৰ ফালৰ পৰা হেপী বিশ্বকৰ্মা পূজা।